নমস্কাৰ বন্ধুসকল নন্দন ব্লগছৰ মই লক্ষীনন্দন হাজৰিকা আজি এটা বিশেষ দিন গৈ আছো কামাখ্যা মন্দিৰলৈ আৰু মই বিশেষকৈ মই চিনি নাপাওঁ আৰু গৈও পোৱা নাই আৰু মোৰ বিশেষকৈ যাত্ৰাবোৰ অকলশৰীয়া হয় মই অকলেই যাত্ৰা কৰোঁ আৰু আজি মোৰ অফ আছে আৰু মই গৈ আছো কামাখ্যা মন্দিৰ কি হয় চাই থাকক মোৰ লগত নন্দন ব্লগছ নতুন বছৰত সকলোৰে জীৱনত ভৰি পৰক সুখ সমৃদ্ধি আৰু আশাৰ বতৰাৰে চাই থাকিব নন্দন ব্লগছ জয় মা কামাখ্যা সেৱাখনত টিকট ক্ৰয় কৰিছে তেওঁলোকক 3:30 बजे আগত লাইনত থাকিবলৈ জনোৱা হ'ল जिन्होंने स्पेशल टिकट लिया है उन्हें 3:30 बजे पहले लाइन पर रहने के लिए